নমস্কাৰ গাইজ, কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে ভাল, লগতে ময়ো ভালে আছোঁ আৰু ভালেই থকাত লাগে নহয় জানো। আৰু এতিয়া আমি আহি আছোঁ জলফাই তেল চেল লৈ সকলো এতিয়া পথাৰলৈ। এয়া হাতত জলফাই আৰু এনেকৈ আহি 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 পথাৰে পাই গ'লোহি। এই আগত গৈ আছোঁ, ৰ'দ বিচাৰি 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 আমি আহি পথাৰ পাই গ'লোহি। আৰু বৌয়ে কলপাত লৈছে আৰু ইয়াত দীপাও বৌ জলফাই লৈ আগতীয়াকৈ গ'ল। আমি সকলো পথাৰ পাই গ'লোহি। আহক এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আমি এতিয়া জেগা বিচাৰিয়ে পোৱা নাই দেই, কোন কোণত খাম এতিয়া কোন কোণত নাখাম এতিয়া। আৰু ফাইনেলি জেগা বিচাৰি পাই গৈছে আলিটোৰ ওপৰত। আহক এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু এয়া এতিয়া পিচি আছে লগে ভাগে দিবে মিচিং মাছাকে হাঁহি আছে একদম। আৰু ইয়াত পিচি আছে দেই, কেতিয়া খাবলৈ পাম নাজানো আৰু মই এটা পিচিব লাগিলো দেই। কদৈ চকল চকল থৈছে। মোৰ বৰকে হাঁহিলে ভৰিটো লৈ থাকিব। মোৰ হহুৱাই আছে দেই, মই মিনি ব্লগ বনাই আছো। ফটো মাৰো চুনুক। এইফালে মুখখন কৰি দিয়া, এইফালে। হেল্ল', ৰ'দ পৰিছে নেকি? মছলা উপায় থকাটো নালাগে, সি নাখায় নহয়, সি নাযায়। নিউ সদস্য আহিছে দেই, নিউ সদস্য আমাৰ। জলকীয়া কুটি আছে দেই, এফালে মানুহ চিঞৰি আছে হৈয়া। চব টেঙা খাবৰ কাৰণে বহি লৈছে একদম এফালৰ পৰা। আৰু এইফালে খোৱা ষ্টাৰ্ট কৰিয়ে দিলে, দেখিলেনে আপোনালোকে? আৰু এইফালেও খোৱা ষ্টাৰ্ট কৰি দিলে একদম। চবতকৈ সৰহকৈ ময়ে লৈছোঁ এয়া। মোক নেদেখাবা দেই। এয়া আমি খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। দাঁত টেঙা গৈছে অ'। মই 2 দিন খালোঁ, আজি 3 দিন। অৱস্থা বেয়া হৈ গৈছে একদম, নাকৰ পানী ওলাই গৈছে একদম। চাওক একদম নাকৰ পানী যেনে এয়া যেনে তেনে খতম কৰিছে আৰু দেই। হাত ধৰিছে, নাকৰ পানী ধৰিছে, বুলিছে নাই নাকৰ পানী ওলাই আছে একদম, ইমানে জ্বলা পাইছে অন্ন হৈ গৈছে একদম টেঙাই। সেইবিলাক কথা পতা আলোচনা হৈছে দেখিছেনে? মম নাইকিয়া হৈ যায় তেতিয়া। এয়া যাবই লাগে ঘৰলে। এয়া লাঠি লৈ আহিছে একদম, টেঙাই দিগদাৰ কৰিলে পেটটো দাই মাৰিম বুলি। আৰু আমি সকলোৱে আজৰি হৈ ঘৰলৈ যাব ল'লোঁ। এয়া বাচন বৰ্তন লৈ ল'লোঁ যি আনিছিলোঁ। এতিয়া আহি আছোঁ আমি। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আজিলৈ।